Hi guys, আজি মই আপোনালোকলৈ লৈ আহিলো Vivo Independent Day ধামাকা অফাৰ। হয় ফ্ৰেন্ডছ, Vivo আগবঢ়াইছে এটা ধামাকা অফাৰ। ফ্ৰেন্ডছ, যদি মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনে ৰেড কালাৰৰ সাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে থকা বেল আইকনটো দবাই দিব যাতে আগন্তুক ভিডিঅ'ৰ নটিফিকেশনবোৰ পোনপ্ৰথমে আপোনালোকৰ ওচৰলৈ যায়। Vivo আগবঢ়াইছে ইন্ডিপেন্ডেন্ট ডে এটা ধামাকা অফাৰ আৰু এই অফাৰটো সহায়ত আপোনালোকে Vivo নেক্সট মোবাইলটো কিনিব পাৰিব 1947 টকা। হয় ফ্ৰেন্ডছ, আপোনালোকে কিনিব পাৰিব 1947 টকা, যাৰ মাৰ্কেট প্ৰাইস হৈছে 47,990 টকা। ফ্ৰেন্ডছ, Vivo ইন্ডিপেন্ডেন্ট ডে কাৰণে এটা ফ্ৰীডম সেল আগবঢ়াইছে, যাৰ সহায়ত Vivo গ্ৰাহকসকলক Vivo মোবাইলৰ প্ৰতি আকৰ্ষিত কৰিব বিচাৰিছে। ফ্ৰেন্ডছ, আপোনালোকে মনতে ভাবিছে চাগে ই এটা ফেক নিউজ, কিন্তু এটা সম্পূৰ্ণ সঁচা কথা হয়। ফ্ৰেন্ডছ, ইয়াক কিনিব হলে আপোনালোকে যাব লাগিব এখন Vivo মোবাইল বেচা দোকানত। তাত গৈ আপোনালোকে প্ৰথমতে সাইন আপ কৰি ল'ব আপোনাৰ ইমেইল এড্ৰেছৰ লগত আৰু OTPৰ সহায়ত লগ ইন কৰি ল'ব। ফ্ৰেন্ডছ, যেতিয়া এই Vivo নেক্সট মোবাইলৰ সেল 12টা বজাত আৰম্ভ হ'ব, তাৰ আধা ঘণ্টাৰ আগতে আপোনালোকে আপোনালোকৰ মোবাইল ফোনটো হাতত লৈ বহি যাব আৰু বাৰে বাৰে স্ক্ৰীনখনত ৰিফ্ৰেছ কৰি চাই থাকিব আৰু যেতিয়া দেখিব যে তাত 1947 টকাৰ আহি গ'ল, তেতিয়া আপোনালোকে তাত বাই বাটনত ক্লিক কৰি দিব আৰু বাছ হৈ গ'ল আপোনাৰ মোবাইল আপোনাৰ ঘৰত আহি পাই যাব। বন্ধুসকল, এটা কথা মনত ৰাখিব, ইয়াৰ লাষ্ট ডেট মাত্ৰ 9 আগষ্টলৈকে। ফ্ৰেন্ডছ, ভিডিঅ'টো যদি ভাল লাগিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছো ফ্ৰেন্ডছ, থ্যাঙ্কস ফৰ ওয়াচিং, বাই বাই।